নমস্কাৰ ফ্ৰেন্ডছ, স্বাগতম জনাইছো গোপুৰ ব্লগছ হজাইত। তো ফাইনালি আজি মই আপোনালোকক সিএম ত্ৰিপুলৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ যিখন প্ৰজেক্ট আছে সেই প্ৰজেক্টবোৰ আপোনালোকে মোবাইলৰ মাধ্যমত ডাউনলোড কৰি এডিট কেনেকৈ কৰিব আজি মই 2 মিনিটৰ ভিতৰত আপোনালোকক মই দেখুৱাই দিছোঁ। ঠিক আছে, তাৰ বাবে মই কম্পিউটাৰ স্ক্ৰীনটো ওপেন কৰিছোঁ। ঠিক আছে, এয়া দেখিছে আপোনালোকে কম্পিউটাৰ স্ক্ৰীনটো মই ওপেন কৰিছোঁ। গুগলত গৈ ধৰি লওক আপুনি সিএম ত্ৰিপুলে 2.0 project report বুলি আপোনালোকে লিখিব। লিখাৰ পিছত সবতকৈ ওপৰত যিখন প্ৰজেক্ট আছে সেই প্ৰজেক্টখন, ঠিক আছে, প্ৰজেক্টখন আপোনালোকে ইয়াত ধৰক যিকোনো প্ৰজেক্ট, মই এটা প্ৰজেক্ট লৈ লৈছোঁ। এই প্ৰজেক্টটো মই কি কৰিম, সাৰ্চ কৰিম। ঠিক আছে, সাৰ্চ কৰাৰ পিছত চাওক এতিয়া যেনেকৈ পল্ট্ৰি ডায়েৰী এণ্ড ফিগ ফাৰ্মিঙৰ প্ৰজেক্টখন মই ডাউনলোড কৰিছোঁ। ঠিক আছে, ডাউনলোড হৈ আছে, আপোনালোকে দেখি আছে কৰ্নাৰত। তো ডাউনলোড হোৱাৰ পিছত এই প্ৰজেক্টখন বহু মানুহৰ এই সমস্যাটো হৈ আছে। মোক বহু মানুহ কমেণ্টছ কৰিছে, দাদা আমি প্ৰজেক্টটো কেনেকৈ বনাম, আমিতো এডিট কৰিব নোৱাৰোঁ। গতিকে আজি একদম ইজি প্ৰচেছত আপোনালোকে প্ৰজেক্টখন ডাউনলোড কৰিছে। গতিকে প্ৰজেক্টখন ডাউনলোড কৰাৰ পিছত আপোনালোকে কি কৰিব আজি মই আপোনালোকক দেখুৱাই দিছোঁ। ঠিক আছে, তো মোবাইলত আপোনালোকে কেনেকৈ বনাব চাওক। মোবাইলত যদি আপোনালোকে বনাব বিচাৰিছে তেতিয়াহ'লে আজি একদম ইজি প্ৰচেছত মই আপোনালোকক মোবাইলৰ মাধ্যমত এডিট কৰা বা প্ৰজেক্ট বনাবলৈ কেনেকৈ আপোনালোকে পাৰিব আপোনালোকক মই শিকাই আছোঁ। যেনেকৈ ধৰক এইটো প্ৰজেক্টখন আপোনালোকে ডাউনলোড কৰিছে, আপোনালোকে আকৌ কি কৰিব, গুগলত যাব। গুগলত গৈ চিধা টাইপ কৰিব আই লাভ PDF। ঠিক আছে, আই লাভ PDF বুলি আপোনালোকে সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত ফ্ৰেন্ডছ ওপৰত যিটো লিংক আছে অফিচিয়েল লিংকটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক ইয়াত কনভাৰ্ট PDF। আপোনালোকে যদি মোবাইলত কৰি আছে তেতিয়াহ'লে ডেস্কটপ সাইটটো ওপেন কৰি ল'ব গুগল ক্ৰমত। তেতিয়াহ'লে কনভাৰ্ট PDFত গ'লে চাওক ইয়াত আপোনালোকে কি কৰিব, PDF টু JPG টু PDF কৰিব পাৰিব, PDF টু JPG কৰিব পাৰিব, ৱৰ্ড টু PDF কৰিব পাৰিব। এতিয়া চাওক যিহেতু আমাৰতো PDF অলৰেডি হৈ আছে ন, আমাৰ প্ৰজেক্টবোৰ PDFত আছে। তেতিয়া আপোনালোকে কি কৰিব, PDF টু ৱৰ্ড বুলি লিখিব। এতিয়া ধৰি লওক মই PDF টু ৱৰ্ডত ক্লিক কৰিছোঁ। এতিয়া মই যিখন ফাইল ডাউনলোড কৰিছোঁ সেই ফাইলখন এতিয়া ইয়াত লৈ ল'ম। চিলেক্ট PDF ফাইল। চিলেক্ট PDF ফাইলত যোৱাৰ পিছত চাওক ইয়াত দেখিছে মই ডাউনলোড কৰিছিলোঁ, এইটো ডাউনলোড PDF। এইটো PDFত গ'লোঁ, ইয়াত যাব আপোনালোকে। এইটো কনভাৰ্ট কৰাৰ লগে লগে আপোনাৰ ফাইলখন এডিট আপোনালোকে এতিয়া কৰিব পাৰিব। তো এয়া আপোনালোকে দেখিছে, এতিয়া কিন্তু আপোনালোকে ফাইলখন এডিট কৰিব লাগিব। তো ফ্ৰেন্ডছ এনেকৈ আপোনালোকে ঘৰত বহি PDFখন বনাব পাৰিব। আৰু এতিয়া যিখন PDF ডাউনলোড হ'ব এইটো ৱৰ্ড হিচাপত ডাউনলোড হ'ব, য'ত নেকি আপোনালোকে এডিট কৰিব পাৰিব। যদি আপোনালোকে মোবাইলত কৰিব বিচাৰিছে তেতিয়াহ'লে মোবাইলত কৰিবৰ কাৰণে আপোনালোকে ৱৰ্ড এটা ছফ্টৱেৰ আছে, এইটো আপুনি প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব। তাৰপিছত আপোনালোকে নিজে ঘৰত বহি মোবাইলৰ মাধ্যমেদি প্ৰজেক্ট বনাব পাৰিব। গতিকে ভিডিঅ'টো কেনেকুৱা হৈছে নিশ্চয় কমেণ্টছ কৰি যাব। আৰু যদি কিবা প্ৰব্লেম তথাপিও ফেচ কৰিছে কমেণ্টছ কৰিব, মই নিশ্চয় তাৰ ওপৰতো মই সলিউশ্যন দিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ ইমানেই। কোনে ক'ৰ পৰা মোৰ ভিডিঅ'বোৰ চাইছে কমেণ্টছ কৰি যাব। আৰু পৰৱৰ্তী কি প্ৰজেক্টৰ ভিডিঅ' লাগে আপোনালোকে যোগাযোগ কৰিব বা কমেণ্ট ছেকশ্যন কৰি কমেণ্টছ কৰি যাব। ধন্যবাদ, নমস্কাৰ, জয় অসম।